নমস্কাৰ, মই মৃদুলা দত্ত, নামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰী আৰু নামৰূপ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ এগৰাকী সদস্যা। মই আজি আপোনালোকৰ মাজত কেইটামান বিশেষ বাৰ্তা আৰু কিছুমান হাত ধোৱা পদ্ধতি লৈ আহিছোঁ। গতিকে পদ্ধতিকেইটা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আশা কৰিছোঁ আপোনালোকে মোৰ হাত ধোৱা পদ্ধতিৰ ভিডিঅ'টোৰ পৰা বহুখিনি লাভৱান হৈছে। গতিকে দেখা গৈছে যে পৃথিৱীত এটা মহামাৰী ৰোগে গোটেই বিশ্বত তোলপাৰ সৃষ্টি কৰিছে। এই মহামাৰী ৰোগ কৰোনা ভাইৰাছৰ পৰা আপুনি আঁতৰি থাকিবলৈ বা সেই ৰোগটোত আক্ৰান্ত নহ'বৰ বাবে আপুনি কেইটামান নিয়ম পালন কৰিব। ঘৰৰ ভিতৰতে থাকক। কোনো প্ৰয়োজনত বা বিশেষ কাৰণত যদি আপুনি ওলাই যাব লগা হয় তেন্তে অন্য ব্যক্তিৰ সংস্পৰ্শত নাহিব। বাহিৰত থকা অৱস্থাত প্ৰত্যেকজন ব্যক্তিৰ পৰা 1 মিটাৰ দূৰত্ব বজাই ৰাখক। বাহিৰলৈ ওলাই গ'লে মুখত মাস্ক পৰিধান কৰিব। হাঁচিয়াওঁতে বা কাহোঁতে ৰুমাল বা টিচুৰে মুখ ঢাকি ৰাখিব। ঘৰৰ ভিতৰত থাকিলে নিতৌ 10 মিনিটৰ মূৰে মূৰে হাতখন পৰিষ্কাৰ কৰি থাকিব। খাদ্য সামগ্ৰী খোৱাৰ আগত হাত দুখন ভালদৰে পৰিষ্কাৰ কৰক। নিতৌ গৰম পানী খোৱাৰ অভ্যাস কৰক। এই বাৰ্তাটোৰ যোগেদি আপোনাৰ পৰিয়াল তথা ওচৰ চুবুৰীয়া লোকৰ মাজত সজাগতাৰ সৃষ্টি কৰক। ঘৰতে থাকক, সাৱধানে থাকক, সতৰ্ক থাকক, সুস্থ থাকক। ধন্যবাদ।